भीगे होठ तेरे इसको अभी खाना पड़ेगा बड़ा बड़ा कोई So hello guys, welcome to my channel Ajay Gogoi vlog. আজি মানে যাওঁতে ৰাস্তাতে কৰিলো দেই, ঘৰৰ পৰা কৰিব নোৱাৰিলো। তথাপি চাই থাকিব দেই। ৰাস্তাতে কৈ দিলো আজি যাওঁ মানে আকৌ আমি দলঙৰ তললৈ ফিচাৰীত আজি মাছ মাৰিবলৈ, কিন্তু মই নামাৰো দেই। কেনে এ মজা, মানে মই নামাৰো, মই অকল চামহে, তাৰমানে অপপা অকল দেখামহে তাৰমানে। আপোনালোকে চাব আৰু দেই, এই ডাঙৰ ডাঙৰ মাছ, এই সৰু সৰু মাছ, মানে এই লগতে এইটো কি কয় বোলে শোল মাছ। কালি এটা ডাঙৰকৈ খালোঁ, কালি দেখাবলৈ নোৱাৰিলোঁ, কেলেকৈ নকৰিলোঁ ভিডিঅ'টো। নকৰিলোঁ মানে কিন্তু দেৰি হৈ গ'ল কাৰণে নকৰিলোঁ, আন্ধাৰ হৈ গ'ল যে। আমি যাওঁতে কালি ৰাতি গ'লোঁ যে, আজি এতিয়া দিনতে গৈছোঁ আৰু এতিয়া গৈ আছোঁ পূৰা। আজি যাওঁতে মানে পুৰি বনাই দিছিলোঁ, পুৰি চুৰি বনাই মেলি মানে আমাৰ মিছেছে অকণমান ৰেডি কৰোঁতে দেৰি হ'ল আৰু লগতে অকণমান লাগি ভাগি দিব লগা হয় যে মিছেছৰ লগত, নহয় জানো? নে কেনে হে মজা, অকণমান লাগি দিব লগা হয় যে, সেই লাগি মেলি কিনে তাৰমানে আৰু বনাই মেলি কিনে তাতো অকণমান খাম আৰু কচ হৈ কিনে আৰু ন। তো এতিয়া গৈ আছোঁ। এতিয়া ৰাস্তাত গাড়ী চলাই থাকোঁতে বেছিকৈ ভিডিঅ' কৰাটো বেয়া হয় নহয় বাৰু, কেলে কি কিবা এটা হৈ যাব পাৰে তো তাত গৈ কিনে আপোনালোকক দেখামগৈ। তো এতিয়া বলক যাওঁ ডাঙৰ মাছ ধৰিবলৈ। ফাইনেলি গাইছ, এতিয়া পালোহি আমি তাৰমানে দলঙৰ তলত, এইখনে দলংখন গৈ দলংখনৰ তলত এতিয়া পালোহি। এতিয়া ফিচাৰী নামিম, কিন্তু মানুহখিনি অহা নাই বোলে। মানুহখিনিতে আহি পাবহি আৰু আহি পালেহি মানে ধৰাত আৰে কৈছোঁ নহয়, মাছখিনি বৰ ডাঙৰ ডাঙৰ ন, চাই খুব মজা লাগে তাৰমানে যে। তো এতিয়া পালোহি, পাই মেলি এতিয়া নামোঁ, তাৰমানে নামি মেলি যাওঁ। সেই ওপৰত ঘৰ এটি বনাই থৈ দিয়া আছে মানে সৰু মৰুকৈ যে, কেনে আৰু এই মজা মানে মজাকৈ যে। তো সেই তালৈ যাওঁ এতিয়া, নামোঁ। বৰষুণটো দি আছে নহয়, বতৰটো বেয়া, নামিবলৈ অকণমান দিগদাৰি হৈছে। নামি মেলি যাওঁ আৰু কৈছোঁ সেইপাৰ নামিলোঁ আৰু দেই। নামি মেলি মানে গৈছোঁ আৰু মানে একদম পূৰা ৰাস্তাটো একদম কি মজা, কি হেভি আৰু বনাই থৈ দিয়া আছে। এইটো চব কৰি আই বোকা বোকা, মানে এইখিনি চব বোকা বোকা। ফিচাৰীটো মানে পাম আৰু এতিয়া এই বোকা বোকাখিনিত গৈ আছোঁ আৰু বোকাত খোজকঢ়া এটা মজাই বেলেগ ন, কেনে এই মজা। খালী বহিও আকৌ দেই কিছুমান আৰু সেই মজা। এইটো আৰু ফিচাৰীটো এইটো ডাঙৰকৈ সেইটো টিঙনাত ঘৰটো আছে। এতিয়া তাত উঠিবগৈ লাগে এতিয়া দেই, একদম মিহি মিহিকৈ যাব লাগিব, লাহে লাহে। মানে কালি মাহঁতে ইয়াতে থাকিলেহি, মানে মাহঁতে ইয়াতে থাকিলে। এতিয়া মানে আমি এতিয়া আহিছোঁ মানে ৰুটি চুটি বনাই মেলি খাবলৈ কাৰণে। মানে এতিয়া ভোকতে আছিলোঁ বুলি কৈছে, একো খোৱা নাই কৈছে। কালি বনাবলৈ চুস্তিতে মায়ে একো নবনালেহি বোলে। তো সেই আকৌ এতিয়া আমি আনি দিছোঁ আৰু সেইখিনিয়ে খাবৰ লগত আমি খাওঁ আৰু মিহি মিহিকৈ, কেনে মজা। এইডোখৰত এতিয়া খোজকাঢ়িবলৈ ষ্টাইলটোৱে বেলেগ হ'ব নহয়। ঐ দলংখন বিৰাট হেভি দেখোন। সেই টিঙনাটোত এইখন আকৌ দলংখন মজা, আকৌ দলংখন আধাডোখৰ তলত সোমাব লাগিব এতিয়া, মিহি মিহি যাব লাগিব। মানুহটোক চাই কিনে ভয়ে লাগিছে আকৌ ন, হয় নহয়? যিটো আৰু মাৰি মাৰিকে নুসুমাক ন, ইমান ডোখৰ ধাপুককৈ সোমাই গ'লোগে যে। এই দলঙত মজা, এফালে ধৰি ধৰি যাব লগা হৈছে। মিহি মিহিকৈ কৰিছোঁ আৰু দলঙৰ মাজত, এডলীয়া দলং। এই খুঁটিকেইটা ভালকৈ লাগি আছে তো, এইকেইটা কি জলকীয়া বিচাৰিছা নি? মাত্ৰ এটি জলকীয়াৰ লগতে এইটুকু ডিষ্টেঞ্চটো অকণমান দীঘলীয়া হৈ গৈছে দেখোন। ফিচাৰীলৈ আহোঁসকলে আহিব পাৰে, এইডোখৰত খোজকাঢ়িবলৈ কাৰণে কি মজাকৈ ন। এতিয়া ডাঙৰ ডাঙৰ মাছ ধৰিব নহয়। এইটুকু আগৰটুকু অকণমান সৰু সৰু। এবাৰ পাহাৰৰ ওপৰত উঠিব লাগিব। এইটো পাহাৰখন, এইখন মস্ত ডাঙৰ পাহাৰ, আমাৰ ফিচাৰী পাহাৰ। এই মজা, মজাকৈ উঠি উঠি আহি আছোঁ আৰু
এই আইয়া ফাটাৰ যে পুৰা দি আছে আৰু মকৰ ৰুটি খাটাই এইফালে ফিচাৰীটোৰ ওপৰতে কি মজা মাহঁতে আজি ইয়াতে থাকিলে এয়াই ঘৰ ইফালে এয়া জলকীয়া কিবা কিবি লাগি আছে বাৰীখনো সৰু ফিচাৰীত নাম সেইখিনি মাছখিনি ঘূৰি আছে ন মাছ ধৰিবলৈ পালেহি মানুহখিনি দেই মাছ ধৰিবলৈ লৈছে আৰু এইফালে নেট চেট পূৰা ৰেডি কৰিলে আৰু তলত তামুছে আকৌ তল গৈছো কেনেকৈ মাছে মাছ পাব এতিয়া চাবলৈ সেইটো টিকলক দি সেই পিছফালে মানে ফিচাৰীটোকে পুৰা ৰাউণ্ডকৈ মাৰি দিয়া হৈছে আৰু এইফালে পানী আনি কাবা মাছখিনি ধুই কিনে হৈছেগৈ মানে দেই ধীৰে ধীৰে চিটলাং খাই পঢ়িলোঁ নহ'লে ৰখীয়া সেইটো পকৰো এইটো এটা তলৰটো অলপ বেছিকৈ টানিব লাগে তলৰটো ওপৰৰ পৰা যাবলৈ নিদিলে হৈ গ'ল সেইকেইটা ডাঙৰ মাছলি গ'ল জানো তলতো টানো धान खा के मुर्गी कहाँ भागेगा हो जाएगा किटू कठले को माइजाने किटा গোল ধৰ তলৰ ফালৰ পৰা গ'ল মই দুটা ভাল মই তিনটা ভাল এই পুঠি মাছবোৰ সেইফালে আছে মানে উপিনি আছে পুঠি মাছবোৰ এৰি দিব লাগে দেই ডাঙৰ মই আঠটা বলং দেই সেইখিনি সেইফালে আছে নহয় সেইফালে তিনটা 11টা এই মইলে পুঠি মাছ দেছাঙটো মইলে মাইগিৰি মই নাযাওঁ যা তই নিজে যা ডাঙৰ 11টা হ'ল হা বেকেটা বজন ডাঙৰ ধৰি থ মানে ডাঙৰ মেকা দিন এইজনী আপুনি মেলি লৈ এইজনী ডাঙৰ এইজনী ধৰি লও মুনাটো ধুৱাই লৈ মাছলি জল কি ৰাণী ৰে 11টা হৈছিল দেই এইটো মাহিয়টো লগাই কিনে আৰু ৰক এফালে জানা এইটো নালাই দিব প্লাষ্টিক নালাগে এইটো খলাব দেই
भीगे होठ तेरे नो 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 खाना पड़ेगा बड़ा बड़ा मुखलो मुखड़ा कर गया बाप के cái đêm cái mò giả cái বেলেগ এখন টনা হৈছে বা দেই এখন বদাল এখন আছিলে নেট এখন বেলেগ এখন এবা এখন বদাল বুলিয়ে কয় এখন এইখন এখন বেলেগ এখন ঘৰখন এখনতো বেছিকৈ উঠিব নেকি চুনিখনতকৈ এই দেখিলে ন আৰু এখনত উঠিব এতিয়া মজা মজা তাৰমানে এই মজা আৰু ডুবকেইটা মাৰিতে টুবলুককে মজা লাগিছে দেই এতিয়া মজা লাগিছে মাছ ধুই কেনে এখনত আহিছে না জেং এইটো সেই জেংখিনি আনি এয়া কি আছে মাছে মাছ এই কি টাকলাক টাকলাক কৈছেতো এই জেং সেই কালি জেগাডোখৰত যে কালিডোখৰত সোমালে পানী পানী লৈ যাবগৈ আকৌ সেইফালে পালে সেইফালে পালে অঁ সেইজনী উলিয়াই পেলাই মিৰিকা মিৰিকা পেলাই পেলাই হয় হয় গাছ কাপে সৰু হৈ আছে যে ল'ব লাগিব গাছ কাপে মিচকে যায় নহয় মাছটো ধৰিলে ধৰা ধৰিটো হৈ গ'ল এতিয়া কেইটামানতো পুৰিটো খাব লাগিব ন এটা পুৰি খাওঁ এই কিবা চাবলৈ চেনি বুদ্ধি চেনি মই সেইটোকে পুৰি মেলি খাওঁ আকৌ মজাকে হয় নহয় বাৰু এই মজা চাওঁ দেই শুধু অকণমান আন্ধাও হ'লগৈ যে ৰাতি হ'লগৈ এইটিকে পুৰিছোঁ যে তাৰপিছতে ফ্লাছ লাইটটো দেখাবলৈ বেটেৰী ল' হ'লগৈ আকৌ ইটি একদম পূৰা গোটা গোটা আৰু দেই মজা আন্ধা হ'লগৈ ভালকৈতো দেখি নাপায় এটিকে পুৰিলোঁ আৰু এটিকে পুৰি মেলি খাওঁ আৰু চ' আৰু বেছি দীঘলীয়া অকণ নকওঁ আন্ধাও হৈ গ'ল মাছটো ধৰি আছে বাৰু খতম হোৱাই নাই আজি যদি মোৰ ভিডিঅ'টি চাই ভাল পালে ধোঁৱা আহিছে দেই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব টিপকে অকল টেংকে টেপিলৈ হৈ যাব মানে দেই একদম পূৰা নক'ব আৰু পূৰা গৰম উঠিছে গৰমত জুই কিনাত বহিব লাগিছে ঐ দেই এনে এই মজা নহয় বেয়া ক'ব লাগিব তো এতিয়ালৈ বাই বাই চি ইউ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কি কৰিব লাগিব জানেই আৰু বাকী দেখোন ক'লেও মানুহ মোক ভাল লাগে যদি তেতিয়াহ'লে বাই বাই